কি খবৰ আপোনালোকৰ কেনে আছে আপোনালোক নতুন এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আজি মই বনাম বুট ডালিৰ পকৰি বলকচোন আজি আমাৰ ভিডিওটো আৰম্ভ কৰো এখিনি বুট ডালি মই 3-4 ঘণ্টা মান পানী তিয়াই ৰাখিছিলো এখিনি আৰু ইয়াত এপাল পিয়াজ মই এনেকৈ পাতলাকে কাটি লৈছো আৰু এইখিনি হৈছে নৰসিংহ পাত আৰু এয়া হৈছে আদা ইয়াত দুটা জলকীয়া কাটি লৈছো মই আৰু এইখিনি হৈছে নহৰু মই তেতেলাই লৈছো এইখিনি আমি এইখিনি প্ৰথমে এতিয়া বুট ডালিখিনি মিক্সিত এইখিনি ইয়াত মই দি ললো আৰু ইয়াত একেবাৰে কম পৰিমাণত থৈ দিছো এইখিনি মই পাছত দিম চাই থাকিব ভিডিওটো এইখিনি আমি এটা পেষ্ট বনাই লম ইয়াত মই আদা বুট ডালি আৰু নিমখ দি দিম আৰু এইখিনি মই নিমখখিনি দি ললো নিমখ পৰিমাণত দি ললো এইখিনি পেষ্ট বনাই লম এইখিনি পেষ্ট বনাই ললো আৰু এইখিনি ইয়াতে দি দিম এইখিনি ইয়াত দি ললো আৰু এতিয়া এইখিনিও ইয়াতে নি দিলো এইখিনি আমি এটা মিক্স কৰি লম ধুনীয়াকৈ মিক্স কৰি ললো আৰু এতিয়া ইয়াত দিম একেবাৰে কমকৈ দিম আদা জলকীয়া আৰু অকণমান পানী 2 চামুচমান পানী দি লৈ এতিয়া আমি ধুনীয়াকৈ এইটো পুৰা পিটিকি ল'ম এনেকৈ 5 মিনিট সময় পিটিকিম এনেদৰে বনাই খাইছেনে নাই আপোনালোকে ক'ব আৰু যদি খোৱা নাই তেনেহ'লে এনেদৰে এবাৰ বনাই খাব ভাল লাগে আৰু খাই টেষ্ট
আমাৰ বুট দালিৰ পকৰিখিনি ৰেডি হ'ল এনেদৰে বনাই খাব ভাল লাগে খাই বহুত ভাল লাগে এইখিনি আপোনালোকো এনেদৰে বনাই খাই চাব এয়া এনেদৰে খাব অকণমান বেলেগকৈ বনাওঁ মই খাবলৈ কিন্তু টেষ্টি লাগে আজি ভিডিওটো ইমানে আছিলে কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিলৈ আহিছো বাই বাই নতুন এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ লগ পাম তেনেহলে আজিলৈ বাই বাই